নাই আজি ভোলাদাৰত আমি সকলো বামুণজুলি ডিমাকুচি এই বৃহৎ অঞ্চলৰ গোৰ্খাসকল আজি ইয়াত সমবেত হৈছোঁ একমাত্ৰ আগন্তুক সময়ত আমাৰ যিটো প্ৰাপ্য অধিকাৰ সেই অধিকাৰ প্ৰাপ্তিৰ কাৰণে আমি কি ধৰণে আগবাঢ়িব লাগিব সেই কথাটো আমি ইয়াত আলোচনা কৰিব কাৰণে আমি সমবেত হৈছোঁ। আমি আগন্তুক সময়ত BTCত বসবাস কৰা BTRত বসবাস কৰা গোৰ্খা সমাজে যাতে নিজৰ প্ৰাপ্য অধিকাৰখিনি পায় আৰু তাৰ কাৰণে আমি কি ধৰণে কাৰ্যসূচীটো আগত লৈ যাম এই কথাটো আমি ইয়াত আজি আলোচনা কৰিম। BTC নিৰ্বাচন সমাগত ডিচেম্বৰৰ 7 তাৰিখে যেটো অনুষ্ঠিত হ'ব আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব? নাই নিশ্চয় আমাৰ ভূমিকা যোগাত্মক ভূমিকা হ'ব। আমি BTCৰ ৰাইজে যি ধৰণে যি বিচাৰে আমি সেই ধৰণে আমি আগবাঢ়িম। জনসাধাৰণৰ মতেই সংগঠনৰ মত, গতিকে জনসাধাৰণে কি ধৰণে বিচাৰে সেই ধৰণে আমি আগবাঢ়ি গৈ আছোঁ। আমি সকলোৰে লগত আলোচনা কৰিছোঁ। আজি গোটেই BTC অঞ্চলটোৱে এটি ট্ৰেনজিশ্যন পিৰিয়ডত আছে। গতিকে এই সময়ত BTR চুক্তি সদ্যহতে হৈ গৈছে। গতিকে BTR চুক্তি বৰ্তমানৰ পৰিস্থিতি গোটেইখিনি কথা আলোচনা কৰি মেলি আমি এটি যোগাত্মক ভূমিকা আদায় ল'ম আৰু BTC আৰু বৃহত্তৰ BTR অঞ্চলৰ উন্নতিৰ কাৰণে কি পদক্ষেপ ল'লে ভাল হ'ব BTR অঞ্চলৰ গোৰ্খাসকলে সেই পদক্ষেপেই ল'ব। যেহেতু দেখিছোঁ যে মানে UPPলে আপোনালোকক মানে দুগৰাকীকৈ প্ৰাৰ্থী আগবঢ়াইছে 5 নং চেৰপাং আৰু 9 নং চেৰপাং সমষ্টিত। গতিকে আপোনালোকৰ প্ৰত্যক্ষ সমৰ্থন UPPলক সমৰ্থন কৰিব নেকি? নিশ্চয়। এতিয়া প্ৰথমবাৰৰ কাৰণে গোৰ্খাসকলে ওদালগুৰি জিলাত দুজনকৈ প্ৰাৰ্থী পাইছে, আমাৰ কাৰণে গৌৰৱৰ কথা। সেই প্ৰাৰ্থীজনক জিকাই নিয়া আৰু যি দলে সেই দুজন প্ৰাৰ্থী দি গোৰ্খা জনগোষ্ঠীক সন্মান প্ৰদৰ্শন কৰিলে সেই দলৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন দিয়াটো আমাৰ দায়িত্ব। গতিকে আমাৰ পূৰ্ণ সমৰ্থন থাকিব। আমি আমাৰ দুজন কেণ্ডিডেট জিকোৱাৰ লগে লগে আমি যি ধৰণে তেখেতসকলে সন্মান প্ৰদৰ্শন আমাক কৰিলে আমিও তেখেতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিম। আৰু তাতকৈ ডাঙৰ কথা হ'ল এপছু আৰু আকছুৰ বন্ধুত্ব বহুত পুৰণি। BSCৰ পৰা আদি কৰি BTCৰ পৰা আদি কৰি BTRলৈকে আমি এপছুৰ সমৰ্থনত অসমৰ গোৰ্খা ছাত্ৰ সন্থা সদায় আছে। গতিকে আমি বিচাৰোঁ আগন্তুক দিনত এপছু আৰু আকছুৰ সম্বন্ধটো আৰু শক্তিশালী হ'ব লাগিব আৰু সমগ্ৰ উত্তৰ অসমৰ যিখিনি সামাজিক পৰিৱেশ তাক যদি আমি উন্নত কৰি যদি ভৱিষ্যতে এটা শক্তিশালী অসম নিৰ্মাণ কৰিব লাগিব তেতিয়াহ'লে বিশেষকৈ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সকলোৰ লগতে বিশেষকৈ এপছু আৰু আকছুৰ সম্পৰ্ক ভাল হ'ব লাগিব আৰু এই ক্ষেত্ৰত এপছুৱে কিন্তু যোগাত্মক ভূমিকা লৈ আগবাঢ়িব লাগিব। নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলি ক'ব লাগিব। কাৰণ নিৰ্বাচন সমাগত এতিয়ালৈকে তেখেতসকলে কৰিব পৰা যিখিনি কাম সেইখিনি সমাধান কৰাত ব্যৰ্থ হৈছে। কেৱল মাত্ৰ টকাৰ লোভ দি নেতা কিছুমানক কিনি কেনে নিজৰ পকেটৰ মাজত ভৰাই কেনে যদি তেখেতসকলে ভাবিছে যে গোৰ্খাসকলৰ সমস্যা সমাধান হ'ব তেখেতসকলে ভুল ভাবিছে। স্পষ্ট কথা, তেখেতসকলে NRCৰ সময়তে আমি স্পষ্টভাৱে দেখিছিলোঁ। NRCত তেখেতসকলে কৈছিল যে কোনো এজন গোৰ্খাই চিন্তা কৰিব নালাগে, সকলোৰে নাম সোমাব বুলি ক'লে আৰু লাষ্টত যেতিয়া নাম ওলাই গ'ল, ড্ৰাফ্ট ওলাই গ'ল, নাম নোসোমালে, তেতিয়া তেখেতসকলে কৈছিল যে ইয়াত আমাৰ একো অধিকাৰেই নাছিলে, আমি একো কৰিবই পৰা নাছিলোঁ। যদি তেখেতসকলৰ কোনো অধিকাৰ নাছিল তেতিয়াহ'লে তেখেতসকলে কিয় গোৰ্খা জনসাধাৰণক মিছা প্ৰতিশ্ৰুতি দিলে? তেখেতসকলে আমাক তেতিয়াই কৈ দিব লাগিছিল যে এই কেছটো সুপ্ৰিম কোৰ্টত, আপোনালোকে সুপ্ৰিম কোৰ্ট গৈ আপিল কৰক, আমি সুপ্ৰিম কোৰ্ট গৈ তেতিয়া গোটেই সৰ্বানন্দ সোণোৱালৰ পৰা আদি কৰি গোটেইকেইজনে আমাক আশ্বস্ত কৰি ৰাখিলে যে আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, আপোনালোকৰ প্ৰত্যেকৰ নাম সোমাব। আজি কনফিডেণ্টলি মানুহবিলাক বহিলে, চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিলে, কিন্তু শেষত কি কৰিলে যে আমাৰ হাতত একো নাছিলে, এইটো সুপ্ৰিম কোৰ্টৰ কথা। আজি কি হৈ আছে? প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ত, প্ৰত্যেকটো চক্ৰ বিষয়াৰ কাৰ্যালয়ত আপুনি কিবা এটা কাগজ বনাব যাওক 1951 NRCৰ ড্ৰাফ্ট কপি হ'লেও লৈ আনক বুলি জবৰদস্তি মানুহক হেৰাছমেণ্ট দি আছে। কেইজন চক্ৰ বিষয়াৰ লগত আমি কাজিয়া কৰিম? কিমানবাৰ চৰকাৰক আমি কমপ্লেইন কৰিবলৈ যাম? আমি প্ৰত্যেকটো কথাকে যদি চৰকাৰৰ দুৱাৰত গৈ কমপ্লেইনেই কৰি থাকিব লগা হয়, মানে চৰকাৰৰ উদ্দেশ্যটো কি? আমাক নিশকতীয়া কৰি, আমাক দুৰ্বল কৰি চৰকাৰে ৰাখিব বিচাৰিছে, যাতে আমি ডাঙৰ কথাৰ ডিমাণ্ড নহয়। আজি অট'নমাছ কাউন্সিলটো বাদ দিয়ক, আমি সাধাৰণ এটা জন্ম প্ৰমাণ পত্ৰ আনিবৰ কাৰণেও MLA MPৰ দুৱাৰত টুকুৰিয়াব লগা হৈছে। আমাৰ মুখ্য উদ্দেশ্যটো আমি বহুত দূৰত থাকি গ'ল। এতিয়া আমাৰ নাগৰিকত্বৰ কথা, আমাৰ ভাষাৰ কথা, আমাৰ জন্ম প্ৰমাণ পত্ৰ বনোৱাৰ কথা, এইবিলাকতে আমাক আওজাই ৰাখি তেখেতসকলে আমাৰ যিটো টাৰ্গেট, মুখ্য যিটো মুখ্য যিটো আমাৰ ডিমাণ্ড আছিলে সেই তাৰ পৰা আমাক আঁতৰাই ৰাখিছে। গতিকে চৰকাৰে আমাক যথেষ্ট প্ৰতাৰণা কৰা বুলি আমি আজি অনুভৱ কৰিছোঁ। ৰিচেণ্টলি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বুলি তেখেতসকলে দিলে। 24 ডিচেম্বৰত তেখেতসকলৰ কথা বেলেগ আছিলে যে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলতকৈ উন্নত ধৰণৰ কাউন্সিল আমি দিম বুলি গোৰ্খাসকলক ক'লে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পদত্যাগ কৰি BJP জইন কৰিলে। সদৌ শেষত তেখেতকো দুৰ্বল কৰি কেনে লাষ্টত কি কৰিলে? গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল 2010 চনতে তৰুণ গগৈ চৰকাৰে দিয়া কাউন্সিল হয়। সেইখন কাউন্সিলৰ নতুনত্ব একো নাই। হ'ব পাৰে কিছু টকা বঢ়াই দিব পাৰে, গোৰ্খাসকলৰ টকাৰ প্ৰয়োজন নাই, এই কথাটো বুজি পাব লাগিব। 100 কোটি টকাও যদি দিয়ে চৰকাৰে 20 লাখ গোৰ্খাৰ কাৰণে পাৰ হেড অকল 500 টকা পৰে আৰু 500 টকাৰ কাৰণে
কাৰণে আমি আমাৰ বিবেক বিক্ৰী কৰিব নোৱাৰোঁ আমি বিচাৰোঁ অধিকাৰ আমি বিচাৰোঁ সম অধিকাৰ আমাক স্বীকৃতি লাগিব আমাক সম অধিকাৰ লাগিব সেই ক্ষেত্ৰত কিন্তু চৰকাৰে দুৰ্বল স্থিতি গ্ৰহণ কৰি আছে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ এতিয়াও সময় আছে চৰকাৰে সঠিক সিদ্ধান্ত লওক আগন্তুক সময় অন্যথা কিন্তু সমগ্ৰ অসমৰ গোৰ্খাসকলে কিন্তু আচল কথাটো বুজিব পাৰিছে কথাটো আছিলে আমাৰ কথাটো স্পষ্টৰূপে আমি তাত কৈছোঁ যে য'ত আমাৰ কেণ্ডিডেট দিছে আমাৰ প্ৰথম টাৰ্গেটটো আমাৰ কেণ্ডিডেট হ'ব ঠিক আছে তাৰ পাছত আমি জিলা সমিতিক এই বস্তুটো এৰি দিছোঁ জিলা সমিতিবিলাকে নিজৰ নিজৰ সিদ্ধান্ত লৈছে বাক্সা জিলা সমিতিয়ে সিদ্ধান্ত লৈছে ওদালগুৰি জিলা সমিতিয়ে নিজৰ সিদ্ধান্ত লৈছে কোকৰাঝাৰ চিৰাঙেও নিজৰ সিদ্ধান্ত ল'ব গতিকে যিহেতু এইটো সমগ্ৰ BTRটো কেৱল মাত্ৰ 4টা জিলাক লৈয়ে হয় গোটেই অসমৰ 32টা জিলা ইয়াৰ লগত সংলগ্ন নহয় গতিকে 4টা জিলা যিকেইজন মানুহ ইয়াত জিলাখনত থাকে তেখেতসকলে প্ৰকৃত পিকচাৰটো বুজি পাব গতিকে তেখেতসকলৰ জনসাধাৰণৰ লগত আলোচনা কৰি তেখেতসকলে যিটো সিদ্ধান্ত ল'ব সেয়া আমাৰ সিদ্ধান্ত হ'ব যদিও দেখিছোঁ মানে BPF এইটো একদম সঁচা কথা বিগত আপুনি বঞ্চিত মানে BPF চৰকাৰে BPFৰ সময়ত যোৱা 5 বছৰত নমিনেটেড MCLA যিটো দিয়াৰ প্ৰথা সেইটোও নিদিলে এটা 5টা গোটেই টাৰ্মটো এটা নমিনেটেড MCLA নোপোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা কিয় ভুল কৰিলে সেয়া BPFে সেয়া এটা হেৰি কৰিব লাগিব তেওঁলোকে হয় নাই আপোনালোকে নিজে ভাবক এই অন্তিম সময়ত ইমান 17 বছৰত এবাৰো তেখেতসকলে প্ৰাৰ্থী নিদিলে আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা হয় নাই কিন্তু আজি UPPLে আহিয়ে প্ৰথম নিৰ্বাচনতে UPPLে যি ধৰণে আমাৰ দুজনকৈ প্ৰাৰ্থী দিলে সেয়া গোৰ্খা জনগোষ্ঠীৰ প্ৰতি সন্মান হয় সেই সন্মান গ্ৰহণ কৰিব আমি জানিব লাগিব আৰু ঠিক তেনেদৰে সন্মান প্ৰদৰ্শন কৰিব জানিব লাগিব আমাৰ কথাটো এইটো আমি গোৰ্খা জনসমাজক আহ্বান জনাব বিচাৰিছিলোঁ এইটো সময় এয়া সময় নিজৰ ৰাজনৈতিক অস্তিত্ব প্ৰতিপন্ন কৰাৰ সময় য'ত আমাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকল থিয় হৈছে তাত আমি এটাও গোৰ্খা ভোট বেলেগত যাব নালাগিব গোৰ্খা কেণ্ডিডেটৰ ফৰেত যাব লাগিব আমাৰ স্পষ্ট কথা গোৰ্খা কেণ্ডিডেটক ভোট পাবই লাগিব যিকোনো প্ৰকাৰে আমি গোৰ্খা জনসাধাৰণৰ প্ৰতি আমাৰ দাবী এটা কথা আমি চাওক এই নিৰ্বাচনৰ পাছত এই নিৰ্বাচনত আমি যি ধৰণে এপছুৰ লগত আমাৰ যি ধৰণে আলোচনা হৈ আছে বা এপছুৰ কাৰণে যি ধৰণে আমি লাগি আছোঁ এটা কথা আমি চাব লাগিব যে অনাগত সময়ত ডিলিমিটেশ্যন হ'ব গতিকে ডিলিমিটেশ্যনৰ সময়ত কিন্তু গোৰ্খাসকলৰ কাৰণে পৰ্যাপ্ত ধৰণে ডিলিমিটেড কৰিব এৰিয়া হেৰি কৰিব লাগিব কনফাইন কৰিব লাগিব আমাৰ কনষ্টিটুৱেঞ্চি ক্ৰিয়েট কৰিব লাগিব এই কথাটো আমি বাৰম্বাৰ এপছুৰ নেতৃবৃন্দক আৰু UPPLক কৈ আহিছোঁ আগন্তুক দিনত যেতিয়া আমাৰ ডিলিমিটেশ্যন হ'ব তেতিয়া কিন্তু গোৰ্খাসকলে জিকিব পৰাকৈ আমি কিন্তু কনষ্টিটুৱেঞ্চি নিৰ্মাণ কৰিম সেই ক্ষেত্ৰত সহযোগ কৰিব লাগিব অন্যথা কিন্তু তেখেতসকলে উচিত প্ৰত্যুত্তৰ সময়ত পাব এইটো কথা স্পৰ্শকাতৰ বিষয় ভূমিৰ অধিকাৰ যথেষ্ট গোৰ্খাসকল ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে কি ক'ব নাই ভূমি অধিকাৰটো চাওক এটা কথা নিশ্চিত যে BTRৰ চৰকাৰে সময়ত উপযুক্ত ভূমিকা লোৱা হ'লে গোৰ্খাসকলে আজি এই পৰিস্থিতিৰ সন্মুখীন নহ'লে হয় তেখেতসকলৰ ঢিলামিৰ কাৰণে আজি এই পৰিস্থিতিটো হৈ আছে গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আগন্তুক যিটো BTR চৰকাৰ হ'ব এই চৰকাৰৰ লগত কিন্তু গোৰ্খাসকলে যোগাত্মক দিশ আলোচনা কৰি মেলি এই সমস্যাটো সমাধান কৰাত আমি চেষ্টা কৰিম আমি বিচাৰোঁ আমি প্ৰথমতে ক'ব বিচাৰিছোঁ গোৰ্খা আৰু বড়োৰ সম্পৰ্কটো ভাল হ'ব লাগিব আমাৰ প্ৰথম উদ্দেশ্যটো সেইটো গোৰ্খা বড়োসকলেও যদি ভাবে যে অকলে আমি কিবা এটা কৰিম তেখেতসকলে ভুল ভাবি আছে আৰু গোৰ্খাসকলে আমি নাভাবোঁ যে অকল গোৰ্খাই কিবা এটা কৰিম সেইটো আমাৰ ভুল হ'ব বড়ো আৰু গোৰ্খা ৰিলেশ্যনটো বিল্ড আপ কৰা এইটো একদম ধুনীয়া সুযোগ আৰু উপযুক্ত সময় এই সময়ত যদি বড়ো গোৰ্খা ৰিলেশ্যনটো ডেভেলপ হয় তেতিয়া অনাগত সময়ত কেৱল মাত্ৰ BTR নহয় গোটেই অসমতে গোৰ্খা বড়োৰ সংযুক্ত এটা ফ্ৰণ্টে আগন্তুক দিনত এটি নতুন দিশ দিব পাৰিব বুলি আমাৰ বিশ্বাস সংগ্ৰাম কৰিবই লাগিব সংগ্ৰাম কোন দিশে কৰিলে ঠিক হ'ব সেয়া নিৰ্ণয় কৰাৰ দায়িত্ব শিক্ষিত যুৱক যুৱতীসকলৰ তেখেতসকলে নিৰ্ণয় কৰিব লাগিব নিজৰ বিবেক বুদ্ধি বিক্ৰী নকৰাকৈ কি কাম আজি আমি কৰিলে অনাগত দিনত আমাৰ সন্তানসকলে যাতে দুৰ্ভোগ ভুগিবলগীয়া নহয় এই কথাটো কিন্তু আজি চিন্তা কৰাৰ সময় টকা পইচাৰ পিছত দৌৰি কেনে লোভ মোহত প্ৰলোভনত যদি ভৰি দিয়ে কিন্তু আগন্তুক দিনত যি ধৰণে আমাৰ আগৰ জেনেৰেশ্যনে ভুল কৰিলে তেনেকুৱা ভুল যদি আমিও কৰোঁ তেতিয়াহ'লে একেই কণ্ডিশ্যন যেনেকৈ আজি আমি কাগজ লৈ প্ৰত্যেক NRC চেণ্টাৰে যোৱা 5 বছৰ আমি দৌৰি থাকিব আমি ভাৰতীয় বুলি ক'বলৈ অনাগত সময়ত কিন্তু আমাৰ হেৰিবিলাক সন্তানবিলাক একে পৰিস্থিতি হ'ব গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ প্ৰত্যেক শিক্ষিত যুৱক যুৱতীসকলক নিজৰ ভূমিকা ইমানদাৰী নিষ্ঠা সহকাৰে ইমানদাৰ সহকাৰে তেখেতসকলে নিজৰ কামটো কৰক আৰু যদি ডেডিকেটেডলি নিজৰ কামটো কৰি সকলোৱে আগবাঢ়ি যায় নিশ্চয় আমি এই সময়ত আমাৰ যিখিনি প্ৰাপ্য আমি পাম আৰু যিটো নিজৰ মানে নিজৰ ৱেইটটো আমি ৰাখিব পাৰিম বুলি যেতিয়া সমাজত অসুবিধাৰ সৃষ্টি
সৃষ্টি হয় আমাৰ মানুহে আকচুক বিচাৰে, বড়ো মানুহে এপচুক বিচাৰে। যেতিয়া আমি সমস্যাৰ সমাধান জনাম, আকচুৱে প্ৰথম গৈ বড়ো জনগোষ্ঠী যদি কাৰোবাক টাচ কৰিব লাগে আমি প্ৰথমতে এপচুক টাচ কৰোঁ। গতিকে গোৰ্খাৰ আকচু আৰু বড়োৰ এপচু এই দুটা সংগঠনেই দুটা জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে বিগত সময়ত কাম কৰি আহিছে আৰু এই দুটা সংগঠনৰ এটা বহুত দীঘলীয়া এটা সম্পৰ্ক আছে। গতিকে সেই সম্পৰ্ক আমি সুদৃঢ় কৰাৰ আমি চেষ্টা কৰি আছোঁ আৰু ভাল হওক। তেখেতসকলে যিটো আহ্বান দিছে সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি প্ৰদৰ্শন কৰিছিলোঁ। আমাৰ আহ্বানৰ প্ৰতি তেখেতসকলে সন্মান প্ৰদৰ্শন কৰি আছে। এই সম্পৰ্কটো যাতে আগন্তুক দিনত আৰু শক্তিশালী হৈ লৈ যায় তাৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰো বহু ক্ষেত্ৰত কিছু বাধ্যবাধকতা থাকিব, এই কথা তেখেতসকলে বুজি পাব লাগিব। গতিকে কিন্তু আমাৰ যিখিনি কৰিব পৰা ক্ষমতা সেইখিনি লৈ আমি আগবাঢ়ি যাম আৰু তেখেতসকলে আমি বিচাৰোঁ যে তেখেতসকলৰ যিটো ভূমিকা সেয়া তেখেতসকলে খেলিব লাগিব। বিশেষকৈ এপচুৰ ডাঙৰ ভূমিকা আগন্তুক সময়ত আমি বিচাৰোঁ যে গোৰ্খাসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত এপচুৱে ডাঙৰ ভূমিকা ল'ব লাগিব। আগন্তুক দিনত গোৰ্খাসকলে জনজাতিকৰণৰ ডিমাণ্ড কৰি আছে, এই ক্ষেত্ৰত এপচুৰ ভূমিকা মুখ্য হ'ব। তাতকৈ গোৰ্খা অট'নমাছ কাউন্সিল, আমি অসমত গোৰ্খা অট'নমাছ ঠিক যি ধৰণে বড়ো কছাৰীসকলক ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিলে তেনেকুৱা ধৰণে হওক অট'নমাছ কাউন্সিল এটা গোৰ্খাসকলে বিচাৰে। সেই ক্ষেত্ৰত কিন্তু এপচুৰ ফালৰ পৰা আমি যোগাত্মক সঁহাৰি আমি আশা কৰিছোঁ।